মই জাবৰ এটা পাছে ৰাতিপুৱা 10টাক লাগি নুঠে আৰু ৰাতি ঘৰ সোমাব 12টা বজাত মদ খাই মই কি কৰিম এটা যে বইনাক আছে চিন্তা নাই বাপি আকৌ হাজিৰা কৰে মোৰ পেটটো বুহিব না বইনাকৰ পেটটো বুহিব এইবিলাক ভাবি ভাবি মই একো পোৱা নাই ঐ তোৰ এখন লৈ যাবি মোৰখন দিবি আছি ভাই চিগাৰেট দিছে এটা তই দিও সেই দিও কিবা কেপি থাকে বুজাইছ দিও নাই ঐ বুজাই নাই এটা দিয়া নষ্ট আছে নেকি বাটলাৰ কেপি এক দিয়া কি লৈ চিগাৰেট ললি মিলা চাদা মাৰি আছা আৰু ভিডিঅ' লাগে নেৰা মিলা ঐ 12টা বাজিল নীল আহিব নাইছো ন নীল আহিব লাগছিল দেৰি হ'ল ফোন মাছ এই ফোনটো ৰিচিভ নকৰিছো আহিছে বাৰু দে ও আহিছে ঐ তই যে এনেকৈ আহিছে যে এই অলপ দেৰি হ'ল ভাই কি কৰি আছা তহঁতে আমি আৰু কি আমাৰ সদায় কাম নোহোৱা মানুহ এনেকৈ থাকিব লাগিব আৰু চিগাৰেট আছে না চিগাৰেট লগত টকা নাই লগত বিড়ি খাব লাগিব বিড়ি দিবচোন কি ভালে আছা বঢ়িয়া মোৰ টেনশ্যন আপি দিলা নেকি আপি ইয়াত দিছে ঘৰত গালি তো কি কৰিম ইয়াৰ ঘৰৰ পৰা আহোঁতে কি বুলি কৈছে না মাই যে তই ক'ৰবাত মৰি থাকিবি তাতকৈ কিবা লাগে ভালকৈ আকৌ তাই লাইফ আহিব ভালদিন আহি যাব টেনশ্যন নাই টেনশ্যন নাই দে হ'ব দে আজি আৰু যাওঁ হ'ব দে এটা লগ পাই থাকিলে ভাল লাগে আহি থাকিবি মাজে আহি থাকিবি বাদ দে এনেকৈ ৰাতিপুৱা সদায়লৈ যাবি আৰু দীপিৰা আহি ভাতকেইটা খাবি আমি কিমান মৰিম তই নিজৰ জীৱনটোৰ কথা কিবা ভাবিছনে নাই মায়েৰে বাপেৰে মৰি গেলি তই কেনেকৈ খাবি অলপতো ভাব নিজৰ কাৰণে কিবা এটা কৰোঁ তই কিবা ভাবছনে নাই কিবা এটা কৰি খাব লাগিব জীৱনটো মই মৰি যাম তই কিবা এটা কৰ মই দেখা পাই যাব লাগিব তাকেই ভাবি থাকোঁ দিনে ৰাতিয়ে
মই তাকে চিন্তা কৰি থাকো কিবা এটা দেখা পালি মই ভাল পাম জীৱনটোত ঐ পেকডাল আরে ভাই আজি তো নহব আজি মই এটা মোৰ পাৰ্টি দিম আজি এইটো দিম এইটো গেলা এই গেলা থৈ দি গেলা খাবি গেলা খাম আমি বেছি খাম এইটো কালি খাবি বড় বানছে না Cheers. কি হৈ তুইছো গোটাই মাৰি দিলি একটু কোনে বনাইছ এই নিমখে বনাইছো এনেকে বনাই নেকি আরে ভাই লোকেল খাই বিলাতি হজমে নহয় নেকি তো গেলা খা গেলা তো হিংতা হ'ব দে এইটোৱে খাম দে দে খা ঐ ভাই তহঁতৰে ভাল হয় ঘৰত গালি চালি নাপায় মই ঘৰত গেলেই গালি খাওঁ মই তই কত নমৰলি বোলে সেনেকৈ কয় মায়ে বিৰাট দুখ কম বিৰাট দুখ মোক কি কৰোঁ লাইফটোত ৰাতিপুৱাই ওলাই যাম দুপৰীয়া ভাত খাব আহোঁ আৰু ৰাতি এনেকৈ মদৰ পাৰ্টি আরে ভাই আমি বিলাক এনে আছো নেকি আমি এনেই আছো নেকি হা চিগাৰেট জ্বলো সিগারেট জ্বলাই লাগা তহঁতে এটা কথা মন কৰছা না এই যে আমি সৰু এইয়া সৰু ল'ৰা এটাই যে জোতা পালিচ কৰি আছিল দেখছা না তহঁতে এই সিদিনা যে আছিল তাতে ৰাস্তাৰ কাষত নাকি আৰু এই যে বাচ্চা এটাই যে এই কান্ধত মোনা এখন লৈ যে বটল বিচাৰি বিচাৰি গৈ আছিল দেখছিলি না ইয়াক মোক সঁচা বহুত বেয়া লাগে আৰু সিহঁতে যদি পাৰে আমি কিয় নোৱাৰো আমাৰ ইমান সুস্থ পুস্থ ল'ৰা আমি ধেই জীৱন ঐ ঐ তই থাক মই যাওঁ হা তহঁতে ভালকৈ যাবি দেই তো আঙ্গ যাবা ঘৰতে যাবা হয় মই যাব লাগিব মই যাওঁ তই তো আবে নিশা হিসেবে তো হয় বাই মই যাওঁ হা আরে এই গল বে আরে ভাই মোৰ নিচা হোৱা নাই অ ভাই নালগেও থৈ যাবা আজি তই আজি থাকতে আরে থাকিব থাকিব আরে এনে যাক কেলা আরে এই গল বে মই পাৰিম যাব মই যাব লাগিব এই নুন তই থাক যাবা দে না বে যাবা দে আরে পরিব এই হ'ব পাৰিম মই যাব পাৰিম আৰু তহঁতে ভালকৈ থাক আৰু ভালকৈ যাবি তই ওই আজিও পরিব বে এ পড়িলে আরে ও মাই মাই তই নমৰলি কত
আজি মাও মৰিব দেই তই চালা জীৱন যাব ৰৈ গেল মই জীয়াই থাকিম মা জীয়াই থকাৰ ইচ্ছা আছে মোৰ তহঁতৰ কাৰণে কিবা কৰিম মই কিবা এটা কৰিম ন মই যাবৰ নহয় মই যাবৰ নহয় জীবন খুৰী চাহ দিয়কচোন চাৰিটা বাবা শুনছো তুমি কি কৰি আছা এতিয়া পঢ়ি আছা আৰু চাহ দোকানতে থাকা ন আচ্ছা ঠিক আছে ঠিকে আছে কষ্ট কৰি আছে জীৱন চাবা আমি কি কৰি আছো তুমি কি কৰিবি ৰাতিপুৱাই ওলাই আহিবি আৰু চাহ খাবি বেকাৰ সৰু ল'ৰাবিলাকে ইমান ধুনীয়া ধুনীয়া কাম কৰি আছে মানে নিজৰ জীৱনটোৰ লগত এটা কাম কৰি আছে আমি কি কৰি আছো কেতিয়া ঠিককৈ আহি যায় গম পাইছে না যাবৰ নিজৰ জীৱনটোক লৈ কেতিয়াবা ঠিককৈ আহি যায় বাবা চিগাৰেট আনিব দে কিবা এটা কাম হাতত ল'ব লাগিল চিগাৰেট নাখাওঁ নেকি আজি খাম দে আজি বাৰু কমাই দাম নাখাওঁ আজি চিগাৰেট সদায় আজিৰ পৰা কমাই দিওঁ নাখাওঁ আজি মোক খাম দে মোক লাগে তহঁতে নাখা নাই ক'ত গৈছিলি এনে ইফালে বেংকৰ ফালে ক'ত গৈছিলি তই মই এনে ফোন লগ এটাৰ ঘৰত গৈছিলোঁ কি খবৰ আছো ভালে আচ্ছা আছো আৰু এটা কি কথা হ'ল জানছা ন সেইদিনাখন যে ল'ৰাটোক তই থাপৰ মাৰিছিলি ল'ৰাটো বেয়া নহয় কিন্তু ক'ত গম পালি তই সেইদিনাখন দাদাৰ লগত মানে কথাই আৰু কথাটো ওলাল ল'ৰাজনৰ তাৰপিছত মানে কথাটো নাই গম পালোঁ আৰু বেয়া নহয় আৰু ইমান এটা হয় নেকি দেখাততো অলপমান সেই অজংগলীয়া টাইপৰে হয় ল'ৰাজন কিন্তু ভিতৰৰ পৰা মানে ল'ৰাজন বেয়া নহয় আৰু ভালেই বেয়া কথা তই যে ট্ৰাইকো যে কৰি আছা UPSCৰ এক্সামত তো সি প্ৰথমবাৰত ছেকেণ্ড ৰেংকত পাছ কৰিছে জানছা না তো সেইকাৰণে ভাবিছোঁ মানে তই বেয়া কাম কৰিলি নেকি থাপ্পৰ মাৰি পেলাই এটা চৰি ক'ব লাগিছিল তো কি কৰে যে এতিয়া ক'ত লগ পাম ল'ৰাজন কিন্তু বেয়া নহয় দাদাই কোৱা মতে আৰু ভালেই দেখাতো অলপ সেয়ে কিন্তু মনৰ পৰা মানে বেয়া নহয় আৰু ল'ৰাজন বুজিছ না ভবাই নাছিলো মোৰ দৰে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে জনাই নাছিলো মোৰ বাবে তোমাৰ প্ৰীতিৰ ধুবুৰেও খেলি থাকে ভবাই নাছিলো মোৰ দৰে তোমাৰ চকুৰ বিয়াহ টুপিও হয় মোৰ
ঐ আজি এটা পাৰ্টি আছে ৰবাচোন ভাই মই আজিকালি পাৰ্টি পাৰ্টি নকৰিলো মোৰ মাৰ বেমাৰ হৈ আছে ঘৰত মই আজিকালি ভাল হৈ গলো পাৰ্টি এটা আছে ভাই মই আজিকালি পাৰ্টি চাৰ্টি নকৰো দে মই লাইফৰ কাৰণে চিৰিয়াছ হৈছো দেখিলা লগৰবিলাক চবেই ভদ্ৰ হৈ গ'ল তুমি অলপ ভদ্ৰ হোৱা চকু ৰিয়াৰ বুকু আৱৰিছে আজি কলিয়া দাও তাৰ চকু ৰিয়াৰ বুকু আৱৰিছে আজি কলিয়া দাও নকৰো মই কাৰুৰে চাকত নহওঁ মই কাৰুৰে নকৰ নেজানো সকলোৱে কি কয় হেনো মই যাব মই যাব শুনিলো সপোনবোৰ দেখিলো আজি আত্মাতত মই পথভ্ৰষ্ট কৰিব নোৱাৰো একো ধৰিব নোৱাৰো একো চাব নোৱাৰো মই আৰু চকু কষ্ট ৰিক্ত দুহাত মোৰ তিক্ত বৰ্তমান ৰেণিকি দেখো মোৰ শূন্য ভৱিষ্যত সকলোৱে কয় মোৰ ভৱিষ্যত অন্ধকাৰ কিমান দিন পৰিচয় মই এক ৰাম বেকাৰ সময় এদিন মোৰ সলনি হ'ব দুখৰ ৰাতি আঁতৰি নপ্ৰভাত হ'ব এদিন সপোনবোৰত উপনীত হ'ম আই পিতাই মোক লৈ গৌৰৱ কৰিব মই যাব এই জাবৰটো আজিও এতিয়াই পৰি আছে তুমি ভাল নহ'লে ন জাবৰ হৈয়ে থাকিলে লগৰবোৰ চোৱা তোমাৰ ফ্ৰেণ্ড অমুক চোৱাচোন SP হৈ গ'ল হিমু নিশ্চয় কামবোৰ হৈ গ'ল আৰু জিন্তুক চোৱাচোন সি এতিয়া ভাল ফল মূলৰ বিজনেছ কৰি আছে তোমাৰ লাইফ যি কৰা কৰি থকা আৰু এটা বছৰ মই ক'লো আৰু নোৱাৰি তোমার হিয়াত প্রীতির ধবুরেও খেলি থাকে ভবাই নাছিলো মোৰ দৰে তোমাৰ চকুৰ বিয়া টুপিও হয় মোৰে জানাই নাছিলো মোৰ বাবে তোমাক নিবান চকু পানী ওলাই গ'ল কেলা খেদি ফুৰে তই নগলি কত লিখি থোৱা অলেখ কবিতাৰ শব্দ তোমাৰ আবেগৰে ভবাই নাছিলো তাৰ চকু বিয়াৰ বুকু আৱৰিছে আজি কৰিয়া দাও নকৰো মই কাৰুৰে চাকত নহওঁ মই কাৰুৰে নকৰ নেজানো সকলোৱে কি কয় হেনো মই যাব মই যাব Good morning, Mr. Nasilu. Hey, good morning, Nilanjana.
পঢ়িলো শুনিলো সপোনবোৰ দেখিলো আজি আতপাতত মই পথভ্ৰষ্ট কৰিব নোৱাৰো একো ধৰিব নোৱাৰো একো চাব নোৱাৰো মই আৰু চকু কষ্ট ৰিক্ত দুহাত মোৰ তিক্ত বৰ্তমান ৰেণিকি দেখো মোৰ শূন্য ভৱিষ্যত সকলোৱে কয় মোৰ ভৱিষ্যত অন্ধকাৰ কিমান দিন পৰিচয় মই এক ৰাম বেকাৰ সময় এদিন মোৰ সলনি হ'ব দুখৰ ৰাতি আঁতৰি নপ্ৰভাত হ'ব এদিন সপোনবোৰত উপনীত হ'ম আই পিতাই মোক লৈ গৌৰৱ কৰিব গৌৰৱ কৰিব গৌৰৱ কৰিব মই যাব যাবা আজি মাৰ ঘৰত গুচি যামে ইমান লাগি থাকিব নোৱাৰো যামে তো ইমান কৈ নাই ৰখোৱা ৰখোৱা বুলি কৈছে নহয় ৰখোৱা বুলি কৈছো মই এতিয়া মাৰ ঘৰত যাম কি নালাগে অ তুমি সদায় সদায় কাজিয়া লাগি থাকিবা মই কি হ'ব তোমালোক হ'ব চাবা বুলি মই ভালকে যাব নালাগে মই তোমালোক নাই নাই মই নাযাওঁ বুলি কৈছো নাই নাযাওঁ আজি পৰা মই ছোৱালী নাচাও তো তুমি জানো তুমি ইটানে আৰু গাড়ীত নুঠো মই মাৰ ঘৰত গুছি যাম আজি পৰা মই নাচাও আজি পৰা মই নাই মই তোমাৰ কথা নুশুনো বুলি কৈছো নুশুনো মই এখনে বিকি দিম যা আজি পৰা মই আগত সবজি দোকানত বহিম বহা তুমি বহা হ'ব দিয়া মই আজি পৰা ছোৱালী নাচাও এইখনে বিকি দিম গোলা যদি হে চোৱা নক মই এতিয়া গুছি যাম আৰু মাৰ উঠা তুমি সদায় সদায় হৈ নাপাক নিজে বৰ ভাল দিয়া অ নিজে আপি চালে একো নাই আতিৰি চালে একো নাই কেৱল মহে যিমান যতৰ ভাই সেইকাৰণে পলাই ভাল গৈছিল কি আইছা যোৱা মোক থৈ আহবা এনে মোৰ কথা ক'লে হ'ল সেইকাৰণে তো বেলেগ আপি চাই আছা না কালত কিমানে চাইছি এতিয়া তুমি ডেকা কাল হৈ থকা নাইতো বুঢ়া কাল হ'ব হৈছে